নমস্কাৰ বন্ধুসকল, আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অসম টেট যিসকলে আবেদন কৰিছিল কিন্তু এপ্লিকেশ্যনটো ৰিজেক্ট হৈছিল, সেইসকলৰ কাৰণে অতিকৈ ভাল খবৰ, কাৰণ আপোনাৰ যিটো এপ্লিকেশ্যন ফি সেইটো ৰিফাণ্ড কৰা হ'ব। কিন্তু ক'ত আৰু কেনেকৈ পাব মই আপোনাক জনাম। যদি আপোনাক ভিডিঅ'টি ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব। যদি আপুনি নিজৰ একাউণ্টৰ পৰা আপুনি অসম টেটৰ কাৰণে এপ্লিকেশ্যন ফি পে কৰিছিল, তেতিয়াহ'লে আপোনাৰ নিজৰ একাউণ্টতে পইচাটো ৰিফাণ্ড হ'ব। কিন্তু যদি আপুনি বেলেগৰ একাউণ্টৰ যোগেদি আপুনি পে কৰিছিল, তেতিয়াহ'লে যোনটো একাউণ্টৰ যোগেদি আপুনি এপ্লিকেশ্যন ফি পে কৰিছিল সেইটো একাউণ্টতে যিটো পইচাটো ৰিফাণ্ড হ'ব। গতিকে যাৰ একাউণ্টৰ পৰা আপোনালোকে পে কৰিছিল তেওঁৰ লগত কথা বতৰা কৰক আৰু তাৰ পৰা আপুনি আপোনাৰ যিটো এপ্লিকেশ্যন ফিটো ৰিফাণ্ড কৰক। ধন্যবাদ।